নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে কলপাতত দিয়া পিটিকা। কিহৰ পিটিকা আপোনালোকে গম পাইছেই চাগে থাম্বনেইল দেখি। মই মাছৰ পিটিকা বনাইছিলোঁ, বৰিয়লি মাছৰ। আপোনালোকে বৰিয়লি কয় নে বৰিয়লা কয় মোক জনাব। যদি ভুলো হৈছে মোৰ তেন্তে ক্ষমা কৰিব। এয়া দেখিছে বৰিয়লি মাছৰ পিটিকা বনাবলৈ মই কি ব্যৱহাৰ কৰিছোঁ। এয়া কলপাতখন মই চাফা কৰি ধুই গেছতে অকণমান লেৰেলাই লৈছোঁ, কাৰণ তেতিয়া বান্ধিবলৈ মানে সুবিধা হয়, নহ'লে ফাটি যায়। আৰু মাছকেইজনীও মই ধুনীয়াকৈ বাছি চাফা কৰি ধুই হালধি অকণমান নিমখ অকণমানেৰে সানি লৈছোঁ। এয়া দেখিছে ধুনীয়াকৈ মাছকেইজনী দি দিছোঁ। মাছৰ পিটিকাটো সকলোৱে ভাল পায়। এয়া দেখিছে কচুথুৰিটো সকলোৰে প্ৰিয়, মোৰো খুবেই প্ৰিয়। সেইবাবে মই কচুথুৰি দি আজি বনাই চালোঁ কেনেকুৱা নহয় খাবলৈ। এয়া দেখিছে মচন্দৰী পাত আৰু নৰসিংহ পাত লগতে গোটা গোটাকৈ এনেকৈ দি দিছোঁ। সিজি যাব ধুনীয়াকৈ, সেইবাবে নাই কটা। আৰু এতিয়া গোটাকৈ নহৰুকে ফুটাও দি দিছোঁ। আৰু এটুকুৰা পিঁয়াজ টুকুৰাও মই কাটি কাটি দি দিছোঁ। যিসকলে নাই খোৱা এবাৰ ট্ৰাই কৰি চাব পাৰে, সকলোৱেতো খাইছেই। এয়া দেখিছে এতিয়া ভোট জলকীয়া এটা দি দিছোঁ ফালি। এতিয়া গোটেইখিনি মই ভালদৰে সানি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি চাই যদি ভাল পায় তেনেহ'লে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া দেখিছে বান্ধি ল'লোঁ মই ধুনীয়াকৈ, কিন্তু ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, মই অকলে ভিডিঅ' বনাইছিলোঁ সেইবাবে। এয়া দেখিছে এতিয়া মই কাঁহীখন গৰম হ'লেই অলৰেডি অকণমান তেল দি দিছোঁ। আৰু এই টোপোলাটো মই কাঁহীখনত দি দিম। এতিয়া আপোনালোকে যদি বনাই খায় তেতিয়াহ'লে গেছৰ ফ্লেমটো একেবাৰে ল' বা হাই কৰি নিদিব, মিডিয়ামত ৰাখিব। মই মিডিয়ামতে এনেদৰে সিজাই ল'ম। দেখিছে এতিয়া তলৰ ছাইডটো ভালকৈ সিজিবৰ কাৰণে মই অকণমান ঢাকি দিম এতিয়া। আৰু ঢাকি দিলে ভাল হয়, ভাপতো সিজা হয় ওপৰৰ ফালে দি। দেখিছে 5 মিনিটমানৰ পাছত এতিয়া মই ওলোটাই দিম। আপোনালোকে এনেকৈ ওলোটাই দিওঁতে সাৱধান হ'ব, কাৰণ পাতখন ফাটি যাব পাৰে, লাহেকৈ ওলটিয়াব। এতিয়া ইটো ছাইডেও মই এনেদৰে সিজাই ল'ম, একে প্ৰচেছতে সিজাই ল'ম। এয়া দেখিছে আকৌ এনেকৈ ঢাকি দিছোঁ 5 মিনিট। এয়া চাওক দুইটা ছাইডে ধুনীয়াকৈ সিজি গৈছে। এনেদৰে 15 মিনিটমান লাগিল সিজাবলৈ। তাৰপিছত মই এতিয়া কাঢ়ি ল'লোঁ। এয়া চাওকচোন গৰমে গৰমে আপোনালোকক উলিয়াই দেখাইছোঁ কেনেকুৱা হৈছে। খুব ধুনীয়া গোন্ধ এটা আহিছে, কলপাতৰটো খুব ধুনীয়া গোন্ধ এটা আহেই। লগতে নৰসিংহ আৰু মচন্দৰী সেইখিনিতো গোটেইখিনি মিক্স হয়, বহুত ধুনীয়া স্মেল এটা আহিছে। এনেকৈ পিটিকা অকণমান হ'লে ভাত সাজ খাই কিমান ভাল লাগে, হয় নাই কওকচোন বাৰু। এয়া চাওক খুব ধুনীয়াকৈ সিজি গৈছে। মই এতিয়া এইখিনি ভালদৰে পিটিকি ল'ম। এয়া দেখিছে এতিয়া মই নেমু টেঙা দি দিছোঁ, নেমু টেঙা চেপি দিছোঁ। আৰু অকণমান নিমখ দি দিছোঁ, কাৰণ মই মাছৰ লগত অকণমান সানি দিছিলোঁৱেই, হ'লেও টেঙা চেপি দিলোঁ সেইবাবে। আৰু অকণমান দি দিছোঁ। আৰু এয়া মিঠাতেল দি দিছোঁ, কেঁচা মিঠাতেল। পিটিকাটো কেঁচা মিঠাতেলকণ লাগেই আমাৰ, হয় নাই বাৰু, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। মই পিটিকা বনালে কেঁচা মিঠাতেল অকণমান হ'লেও ব্যৱহাৰ কৰোঁৱেই। এয়া এতিয়া মই লাহে লাহে সানিছোঁ, কাৰণ বহুত বেছি গৰম হৈ আছে। আপোনালোকক গৰমে গৰমে এনেকৈ মই সানি দেখাইছোঁ, চাওকচোন। এয়া ভালদৰে সানি লৈছোঁ। এয়া দেখিছে ধুনীয়াকৈ পিটিকি ল'লোঁ।
খুব ভাল হৈছিলে খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰি মোক নিশ্চয় কমেণ্ট বক্সত জনাব কেনেকুৱা পালে